সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনালোঁ। এইটো হ'ল মোৰ পঞ্চমটো মিনি ব্লগ আৰু মই আছোঁ বৰ্তমান বাইদেউহঁতৰ ঘৰত আৰু ৰাতিপুৱা 4:30 বাজিছে শুই উঠিলোঁ আৰু এইফালে গুণো শুই আছে মানে সৰু বাইদেউৰ ল'ৰা আৰু এইফালে ভিনদেউ কিবা এটা খাই আছে, তেওঁ ডিউটি যাব ওলাইছে আৰু এইফালে মই চেণ্ডেলযোৰ পিন্ধি অলপমান আপোনালোকক দেখুৱাই দিওঁ বাইদেউহঁতৰ পৰিৱেশ মানে ঘৰৰ পৰিৱেশ অলপমান ৰাতিপুৱা চাই উঠি বিৰাট ভাল লাগে, ময়ো চাওঁ আপোনালোককো দেখুৱাওঁ। আৰু এয়া হ'ল মুৰ্গী চৰি আছে, মানে গাঁৱৰ ঘৰতো মুৰ্গী হাঁহ এইবিলাক চৰিয়ে থাকে আৰু এইখন হ'ল একদম মানে মজা লগা পথাৰ, মানে এই পথাৰখনত যেতিয়া ধান লাগি থাকে বিৰাট ভাল লাগে। এতিয়া বৰ্তমান কাটিলে ধান আৰু এইফালে আছে গঁৰাল, ইয়াতে হাঁহ মুৰ্গী থাকে আৰু এইটো হ'ল পুখুৰী। এই পুখুৰীটো বৰ্তমান শুকাই আহিছে কিন্তু তথাপিও বহুত মাছ আছে এই পুখুৰীটোত, এতিয়াও মাছ আছে বহুত। আৰু এইটো হ'ল কুকুৰটো বাইদেউহঁতৰ আৰু ওচৰৰ ৰাস্তা, এইফালে গৰু আৰু এইফালে মই আৰু লগ পাম অন্য এটা মিনি ব্লগলৈ, তেতিয়ালৈকে বাই বাই।